ব্যস্ততাবোৰ নিজৰ লগত থাকে। সম্পৰ্কবোৰ মানুহৰ মাজত থাকে। ব্যস্ততাৰ দোহাই দি তুমি হয়তো আঁতৰি থাকিব পাৰিবা, সম্পৰ্কবোৰ কিন্তু তুমি শেষ কৰিব নোৱাৰিবা। সফলতা খ্যাতিৰ সপোন বুকুত বান্ধি জীৱনৰ একা বেকা পথত ব্যস্ততাৰে আগুৱাই গ'লেও নিৰ্ধাৰিত সময়ত কিন্তু ব্যস্ততাৰ দোহাই দি আঁতৰি থাকিব নোৱাৰিবা তুমি। সেই নিৰ্ধাৰিত সময়ৰ নামেইটো হ'ল চিৰসত্যৰ প্ৰতীক মৃত্যু।